নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ কেইটামান নতুন সাঁথৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে উত্তৰবোৰ জানিলে কমেণ্ট কৰিব। কি বস্তু যিমান চাফা কৰিলেও সদায় ক'লা হৈ থাকে? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? কি বস্তু যিমান চাফা কৰিলেও সদায় ক'লা হৈ থাকে? যদি উত্তৰটো জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিলেনে? উত্তৰটো হৈছে ব্লেকবোৰ্ড, কাৰণ ব্লেকবোৰ্ডক আমি যিমানে চাফা কৰোঁ সি সদায় ক'লাই হৈ থাকে। খন্তেকতে বেকা হয় খন্তেকতে পোন, এইটোনো কি কাৰফেলা সাপ কোৱাচোন? খন্তেকতে বেকা খন্তেকতে পোন, এইটোনো কি কাৰফেলা সাপ কোৱাচোন? বন্ধু বান্ধৱীসকল উত্তৰটো পাৰিবনে? যদি উত্তৰটো ভাবিব পাৰে কমেণ্ট কৰকচোন। বন্ধু বান্ধৱীসকল ভাবিব পাৰিলেনে? উত্তৰটো হৈছে বাট বা পথ, কাৰণ এই পোন এই বেকা হয় বাট। কি বস্তু ব্যৱহাৰ কৰাৰ আগত ভাঙি লয়? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে এনেকুৱা কি বস্তু আছে যিটো বস্তু আমি ব্যৱহাৰ কৰাৰ আগত ভাঙি ল'ব লাগে? যদি উত্তৰটো জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিলেনে? হয়, ঠিকেই ভাবিছে। উত্তৰটো হৈছে কণী। সাগৰত থাকোঁ বজাৰত থাকোঁ পাকঘৰত, খোৱাৰ সময়ত কম পালে খং উঠে মূৰত। সাগৰত থাকোঁ বজাৰত থাকোঁ পাকঘৰত, খোৱাৰ সময়ত কম পালে খং উঠে মূৰত। বন্ধু বান্ধৱীসকল উত্তৰটো কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰক। হয় বন্ধু বান্ধৱীসকল, ঠিকেই ভাবিছে। উত্তৰটো হৈছে নিমখ। কোন বিজ্ঞানী নামৰ মাজত উট থাকে? বন্ধু বান্ধৱীসকল ক'ব পাৰিব এনেকুৱা কোন বিজ্ঞানী আছে যাৰ নামৰ মাজত উট থাকে? যদি জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিলেনে? উত্তৰটো হৈছে নিউটন। কি পাণ খাব নোৱাৰি? বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে এনেকুৱা কি পাণ আছে যি পাণ আমি মন গ'লেও খাব নোৱাৰোঁ? যদি উত্তৰটো জানে ভাবি কমেণ্ট কৰকচোন। বন্ধু বান্ধৱীসকল ভাবিব পাৰিলেনে? উত্তৰটো হৈছে জাপান, কাৰণ জাপান আমি খাব নোৱাৰোঁ। তলৰ ইমজিটোৱে এটা জন্তুক বুজাইছে। আপোনালোকে যে জন্তুটোৰ নাম ভাবিব পাৰে কমেণ্ট কৰি জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।